নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰো লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 5 আহাৰ শুক্ৰবাৰ ইংৰাজী 20 জুন 2025। পঞ্চাম অনুসৰি আজিৰ দিনটো ৰাখি ফল মেঘ ৰাখি। মেঘ ৰাখিৰ বন্ধু বিবাদ। মেঘ ৰাখিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ বন্ধুৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। বৃষ ৰাখি। বৃষ ৰাখিৰ সন্তান আদিৰ শুভ। বৃষ ৰাখিৰ জাতক জাতিকাৰ সন্তানৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভ ফল লাভ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ বাধা বিপত্তি। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত বাধা বিঘিনি সৃষ্টি হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সম্পত্তি লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত নতুন সম্পত্তি লাভ কৰিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ বিদেশ ভ্ৰমণ। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত বিদেশ ভ্ৰমণ হোৱাৰ যোগ দেখা গৈছে। এইবাৰ আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ভ্ৰমণত সিদ্ধি লাভ। কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ভ্ৰমণ কৰিলে সিদ্ধি লাভ কৰিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ আকস্মিক দুৰ্ঘটনা। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ আকস্মিকভাৱে দুৰ্ঘটনা ঘটিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জীৱ জন্তুৰ ভয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকক যিকোনো ধৰণৰ জীৱ জন্তুৱে আক্ৰমণ কৰিব পাৰে। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অন্য ব্যক্তিৰ সহায়। ধনু ৰাশিৰ জাতক জাতিকাই আন কোনো ব্যক্তিৰ পৰা আজিৰ দিনটোত সহায় লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ বুদ্ধিহানিৰ ভয়। মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ দুৰ্বলতা। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো শাৰীৰিকভাৱে আৰু মানসিকভাৱে সবল হৈ থাকিবলৈ যত্ন কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকক দুৰ্বলতাই দেখা দিব পাৰে। এইবাৰ আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অপমান। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকে কাৰোবাৰ পৰা অপমান লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰো লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছো। ধন্যবাদ।